হেল্ল' বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল ভাৰতীয় ৰেলৱে বিভাগৰ তৰফৰ পৰা চাকৰি। এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু-বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড অৰ্থাৎ RRBৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু এই চাকৰিৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 8/4/2024 দিয়া হৈছে অৰ্থাৎ এপ্ৰিলৰ 8 তাৰিখলৈ এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন অলপ ডিটেইলছত চাই লওঁ। ইয়াত নেম অফ পোষ্ট আছে টেকনিচিয়ান আৰু এই পোষ্টৰ বাবে টোটেল ভেকেঞ্চি ওলাইছে 9146টা। ইয়াৰে টেকনিচিয়ান গ্ৰেড 1 পোষ্টৰ বাবে পদ মুকলি কৰা হৈছে 1092টা আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্টৰ বাবে পদ মুকলি কৰা হৈছে 8052টা। আৰু এই পোষ্টৰ বাবে আপোনালোকক পে স্কেল অৰ্থাৎ দৰমহা দিয়া হ'ব টেকনিচিয়ান গ্ৰেড 1 পোষ্টৰ বাবে 29200 টকা আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্টৰ বাবে 19900 টকা। গতিকে আপোনালোকে যদি ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। সো এতিয়া চাই হওক এলিজিবিলিটি কেইটাখিনি। ইয়াত এজ লিমিট দিয়া আছে টেকনিচিয়ান গ্ৰেড 1 পোষ্টৰ বাবে কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত হ'ব লাগিব আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্টৰ বাবে কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু লগতে ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হৈছে অৰ্থাৎ নিজৰ কাষ্ট কেটেগৰী অনুসাৰে আপোনালোকৰ বয়সৰ সময়সীমা বঢ়াই দিয়া হৈছে। যেনে OBC NCL কেণ্ডিডেটসকলৰ বাবে 3 বছৰ, SC ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ, PWBD আনৰিজাৰ্ভ এণ্ড EWS কেণ্ডিডেটসকলৰ বাবে 10 বছৰ, PWBD OBC NCL কেণ্ডিডেটসকলৰ বাবে 13 বছৰ আৰু PWBD SC ST কেণ্ডিডেটসকলৰ বাবে 15 বছৰ। আৰু ইয়াত টেকনিচিয়ান গ্ৰেড 1 পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ অফ চায়েন্স ইন ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ্থাৎ ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি এইকেইটা বিষয়ত BSc অৰ্থাৎ গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিকুলেশ্যন অৰ SSLC প্লাছ IT ফ্ৰম ৰেকগনাইজড ইনষ্টিটিউশ্যনছ অফ NCVT অৰ SCVT অৰ্থাৎ কেণ্ডিডেটজনে মেট্ৰিক পাছ কৰাৰ লগতে ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা ITI কৰাও হ'ব লাগিব। আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব। এই পদৰ বাবে আপোনালোকে RRB অফিচিয়েল পৰ্টেলত গৈ অনলাইন যোগে এপ্লাই কৰিব পাৰিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব। তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।